আজি মই বনাব লৈছোঁ বেতগাজৰ বইল। তাৰ কাৰণে মই বেতগাজখিনি এনেদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু লৈছোঁ জলকীয়া, পিঁয়াজ, বিলাহী, ধনিয়া আৰু লৈছোঁ আদা নহৰু বটা। বেতগাজখিনি বনাবৰ বাবে মই প্ৰথমে পানীখিনি অলপ গৰম কৰি লৈছোঁ। পানীখিনি গৰম হোৱাৰ পিছত ইয়াত মই কাটি লোৱা বেতগাজখিনি দি দিছোঁ। তাৰপিছত দিছোঁ সোৱাদ অনুসাৰে নিমখ। মই বেতগাজখিনি আধা সিজাই ল'ম, পানীখিনি অলপ শুকাই গৈছে। এতিয়া ইয়াত মই দি দিম জলকীয়া, তাৰপিছত দিম কাটি লোৱা পিঁয়াজখিনি, বিলাহী, আদা নহৰু বটা। এইখিনি দি মই অলপ দেৰি ভালদৰে সিজাই ল'ম, বিলাহীখিনি যাতে ভালদৰে গলি যায়। বিলাহীখিনি সিজাৰ পিছত মই দি দিছোঁ ধনিয়া আৰু দিছোঁ অলপমান জালুকৰ গুড়ি। এইখিনি দি মই ভালদৰে লৰাই পিনে অলপ দেৰি সিজিব দিম। আপোনালোকেও বেতগাজ এনেদৰে বইল বনাই খাই চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু যদি খাই ভাল লাগে কমেণ্টত জনাব। এয়া মোৰ বেতগাজ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব নাপাহৰিব। আৰু যদি কোনোবা মোৰ চেনেলটোত প্ৰথম আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেদৰে ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিবৰ বাবে। থেংক ইউ।